নেপালী ড্ৰেছৰ লগত পিন্ধা অলংকাৰ পাতি উলিয়াই লৈছোঁ। এয়া আৰু বেগ এটাও উলিয়াই ল'লোঁ। এয়া চব মই শাৰী পিন্ধি একদম মেকআপ চেকআপ কৰি পিন্ধি ৰেডি। এয়া দেখালোঁ আপোনালোকক। এতিয়া আৰু ওলাই যাওঁ। হেল্ল' নমস্তে বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰগ্ৰেম এটাত ওলাইছোঁ। চ' যদি আপোনালোকে ইচ্ছা কৰে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব ক'ত যাওঁ কি কৰোঁ। আজি অলপ বেলেগ ৰূপত, আজি পুলিচ হৈ থকা নাই, অকণমান বেলেগ ৰূপত ওলাইছোঁ। চ' দেখাম আপোনালোকক, যদি সম্ভৱ হয় চাই যাব। চাই ভিডিঅ'টো নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো, চাই গৈ থাকিব, দেখাই গৈ থাকিম আপোনালোকক। এয়া পাই গ'লোঁ বিশেষ প্ৰগ্ৰেমলৈ। এয়া হ'ল ভিতৰৰ পৰিৱেশ। আজি ইয়াত অনুষ্ঠানত উপস্থিত হোৱা প্ৰত্যেকগৰাকী মহিলাই সেউজীয়া মণি আৰু লগতে ৰঙা শাড়ীখন পিন্ধিছে বুলি ক'লেও বেয়া নহ'ব, কাৰণ প্ৰত্যেকগৰাকী মহিলাৰ গাত আপোনালোকে ৰঙা শাড়ীখন, সেউজীয়া মণি বা ৰঙা মণি দেখিবলৈ পাব। যিহেতু ৰঙা শাড়ীখন আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ নেপালী সম্প্ৰদায়ত। যেনেকৈ আমি অসমীয়া সম্প্ৰদায়ৰ মানুহে আমি মুগাৰ মেখেলা চাদৰযোৰ পিন্ধোঁ, তেনেকৈ আমি নেপালী সম্প্ৰদায়ৰ মানুহে ৰঙা শাড়ীখনেই মেইন বুলি ক'ব লাগিব। আৰু এইফালে ষ্টেজ ৰেডি হৈ গৈছে আৰু ইয়াত হ'বলৈ গৈ আছে নৃত্য প্ৰতিযোগিতা। আৰু নৃত্য প্ৰতিযোগিতাৰ কাৰণে এয়া দেখিছেনে, দৰ্শক লগতে প্ৰতিযোগীও বহি ভিৰ লাগিছেহি আৰু বহুতো আহিবলৈ বাকী আছে আৰু কামবোৰ আৰম্ভ হ'বলৈ গৈ আছে। আৰম্ভই হ'ব আৰু এতিয়া। এয়া মই ষ্টেজটোৰ আগফালে অকণমান ৰৈ আপোনালোকৰ লগত অকণমান কথা বতৰা পাতোঁ বুলি ওলালোঁ। আৰু এয়া নৃত্যৰ বিচাৰকৰ মঞ্চত বহিবলৈ পাই মই বহুত সুখী হৈছোঁ। আৰু আজিৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে। নৃত্য প্ৰতিযোগিতাত 4টা শাখাত বিভক্ত কৰা হৈছিলে, যিহেতু একদম কনিষ্ঠ ক, কনিষ্ঠ খ আৰু মধ্যৱৰ্তী আৰু একেবাৰে বিবাহিত মহিলা বুলি। যিহেতু এই স্পেচিয়েল অনুষ্ঠানটো, স্পেচিয়েলেই বুলি কৈছোঁ কাৰণ এই স্পেচিয়েল অনুষ্ঠানটো মহিলাসকলৰ বাবে কৰা হয়। বিশেষকৈ মহিলাক প্ৰাধান্য দি এই অনুষ্ঠানটো পতা হয়, তীজ। সেইকাৰণে মহিলাসকলৰে গোটেই নৃত্যটো মহিলাসকলৰে হ'ব। পুৰুষৰ ইয়াত কোনো নৃত্যৰ প্ৰতিযোগিতা নহয়। এয়া বিচাৰকৰ মঞ্চত বহি বিচাৰ কৰিবলৈ বহি গ'লোঁ। আৰু এয়া নাচি মেলি ভাগৰি বহিলোঁ। কলেজৰ লগৰ লগ পালোঁ, তাই মোৰ কলেজমেট হয় আৰু ভিডিঅ' কৰিছোঁ বুলি কৈছোঁ তাইক। তাই একচুৱেলি তালাপতেই থাকে আৰু তাইও ইয়াত টিচিং কৰে। এনেকৈ লগৰ ছোৱালী লগ পালে বহুত ভাল লাগে মনটো, ক'বলৈ গ'লে। এইফালে বৰমা আৰু লগতে এইফালে আছে ভণ্টি আৰু মঞ্জু। এনেকৈ আমি বহি নাচি ভাগৰি মেলি বেলেগে নাচা এতিয়া চাই আছোঁ। আৰু চাই থাকোঁতে এয়া মাজতে ল'ৰা ওলাইহি, তাক মোবাইল দিয়া নাই, সেইকাৰণে সি বাৰে বাৰে মোবাইলৰ বিচাৰত আহে মোৰ ওচৰলৈ। সেইফালৰ চব প্ৰগ্ৰাম শেষ হ'ল। তাৰপিছত আমি এয়া দৰ খাবলৈ আহি বহিলোঁ। আৰু এই তীজৰ দিনাখন যোনটো খানা খোৱা হয় তাক দৰ বুলি কোৱা হয়। ইফালে মঞ্জু, মই, বৌ খাই, ইফালে পিছফালেও বৌ আছে। বৌয়ে নাচি একদম আজি প্ৰাইজ পাইছে, পূৰা ফূৰ্তি। এইফালে ভণ্টি আৰু ল'ৰাই অলৰেডি খাই গ'ল। তাৰপিছত আমাকনো কি কি খুৱাইছে তাকে দেখাওঁ বুলি ভাবিছোঁ। এয়া দিছে প্লেটত পুৰি, ভাইটিয়ে খুৱাই আছে আমাক। এইফালে বৌয়ে পানী দি আছে, একদম সেৱাত লাগি গৈছে আজি, একদম নাচি প্ৰাইজ পাইছে, ছেকেণ্ড প্ৰাইজ বৌ। এইফালে আহি আছে আমাৰ পুৰি আৰু চব্জি। ফাইনেলি ওলাইছোঁ আৰু ৰাতি হ'ল, বহুত দেৰিও হ'ল, খাই বৈ এতিয়া ওলাইছোঁ। আহি গ'লোঁ প্ৰগ্ৰেমৰ পৰা। আৰু আচলতে প্ৰগ্ৰেমটোনো কিহৰ বাবে আছিল তাকে চবেতো গম পোৱা নাই চাগে, কিন্তু যিসকল নেপালী সম্প্ৰদায়ৰ মানুহ আমাৰ, তেখেতসকলে গম পাইছে আমাৰ তীজ মানে কি। আৰু যিসকলে গম পোৱা নাই তেখেতসকলে জানক বুলি ক'বলৈ বিচাৰিছোঁ। একচুৱেলি তীজ হ'ল হৰিতালিকা বুলি। তীজ এইটো এটা আমাৰ ফেষ্টিভেল, উৎসৱ। নেপালী মানুহৰ, বিশেষকৈ মহিলাসকলৰ বাবে এয়া উৎসৱ হয়। আৰু এই উৎসৱটোত বিশেষকৈ শিৱ ভগৱান আৰু পাৰ্বতী মাক আৰাধনা কৰা হয়। আৰু লগতে ইয়াক আমি 2 দিন চেলিব্ৰেট কৰোঁ, আমি 2 দিন পালন কৰোঁ, উদযাপন কৰোঁ। আৰু এই তীজ উদযাপন কৰিবলৈ বিশেষকৈ বিয়া হোৱা ছোৱালীবিলাকক দূৰ দূৰণিৰ পৰা নিজৰ মাকৰ ঘৰলৈ লৈ অনা হয়। নিজৰ দেউতা, ভাইটি বা ভণ্টি তেনেকৈয়ে গৈ নিজৰ বাইদেউ ভণ্টিক শহুৰ বাৰীৰ পৰা নিজৰ মাকৰ ঘৰলৈ লৈ অনা হয়। আৰু মাকৰ ঘৰলৈ অনাৰ পিছত প্ৰথম দিনাখন, যিদিনাখন দৰ খোৱা বুলি কয়, সেইদিনাখন বিভিন্ন ধৰণৰ
খানা বনোৱা হয় ঘৰত আৰু খানাবোৰ ছোৱালীবিলাকক খুওৱা হয় লগতে গোটেই গাঁও সমাজ মিলি নাচ গান সেনেকৈ কৰি ফূৰ্তি কৰে আৰু বিয়া হোৱা ছোৱালীবিলাকে বহুত দিনৰ পিছত মাকৰ ঘৰলৈ আহিবলৈ পায় আৰু মোৰ হিচাপত কেতিয়াবা এই তীজটো এনেকুৱাও যেন লাগে বিশেষত্বটো কাৰণ গোটেই খেতিৰ ছিজনটো শেষ হোৱাৰ পিছত এই উৎসৱ যেতিয়া আহে এই উৎসৱটোত সম্ভৱ তেতিয়াই ছোৱালীবিলাক যেতিয়া খেতি কৰি কিনে নিজৰ ঘৰত ভাগৰি মেলি যায় বা খেতিত বহুত কষ্টও হয় কাৰণ আগৰ দিনত আমাৰ মানুহবিলাকে কোনো তেনেকুৱা চাকৰি কৰা নাছিল বা বিশেষকৈ সেই সময়ত চাকৰি নায়েই বুলি ক'লেও বেয়া নহয় সেই সময়ৰ পৰাই যেতিয়া পূৰ্বপুৰুষে মানি আহিছিল তেতিয়া খেতি বাতি বা গৰু পোহা এনেকুৱাই ছিষ্টেম চলি আহিছিল তাহানিৰ দিনৰ পৰাই সেইকাৰণে মই ভাবোঁ যেতিয়া ছোৱালীবিলাকে কষ্ট কৰি যেতিয়া নিজৰ খেতি শেষ কৰি লয় তাৰপিছত শেষ কৰাৰ পিছত মাকৰ ঘৰলৈ আনি বহুত দিনৰ কাৰণে লৈ অনা হয় আৰু এই তীজৰ উৎসৱটো পালন কৰা হয় উদযাপন কৰা হয় আৰু প্ৰথম দিনাখন খোৱাই বোৱাই নাচি বাগি ফূৰ্তি কৰি নিজৰ বন্ধু বান্ধৱীৰ লগত লগ হৈ বহুত ফূৰ্তি কৰা হয় আৰু তাৰ পিছদিনাখন শিৱ ভগৱানৰ কাৰণে আৰু নিজৰ স্বামীৰ আয়ুসো দীঘল হওক বুলি একচুৱেলি ব্ৰত ৰখা হয় আৰু এই তীজৰ ব্ৰতত গোটেই দিনটো ৰাতিপুৱা সূৰ্য ওলোৱাৰ আগৰ পৰাই আমি পানী নাখাওঁ আৰু এনেকুৱা অন্য কোনো গ্ৰহণ নকৰোঁ তেনেকৈ যেতিয়া পূজা কৰা হয় ব্ৰাহ্মণ আহি যেতিয়া গোটেই পূজাখিনি শেষ কৰি তাৰপিছত যেতিয়া সন্ধিয়া হয় তেতিয়া নিজৰ স্বামীক খুৱাই বা নিজৰ স্বামীক প্ৰসাদ দিহে একচুৱেলি তীজত মহিলাসকলে খোৱাৰ নিয়ম আছে আৰু সম্ভৱ যিবিলাকে কৰবা চৌথ বুলি জানে তেখেতসকলৰ লগত অকণমান নিয়মটো একেই কিন্তু কৰবা চৌথৰ দিনাখন আপোনাৰ জেনেৰেলি জোন বাইক চাই কিনে বৰত ভাঙা হয় কিন্তু আমাৰ ইয়াত বামুণ আহি পূজা কৰি তাৰপিছত সেই বৰত ভাগি দিয়ে আৰু নিজৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰি মহিলাসকলে এই বৰত ৰাখে তাৰপিছত মাকৰ ঘৰলৈ আহি বহুত দিন থাকি ভাগৰ চাগৰ মাৰি আকৌ যেনেকৈ ছোৱালীবিলাকক নিজৰ ঘৰৰ পৰা ভাইটি ভণ্টি বা দেউতাই গৈ লৈ আহে আকৌ ঠিক সেইদৰে কাপোৰ কানি দি আকৌ গোটেই ঘৰৰ মানুহৰ কাৰণে উপহাৰ দি আকৌ ছোৱালীবিলাকক পঠিওৱা হয় এনেকেই তীজ উদযাপন কৰা হয় মই জনাত আৰু বিশেষ যদি কোনোবাই কিবা জানে তীজৰ বিষয়ে কাইণ্ডলি মোৰ কমেণ্টত লিখিব যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আগলৈও চাব বুলি আশা কৰিছোঁ আৰু মোৰ ভিডিঅ' চাই যদি ভাল পায় প্লিজ চেনেলটো লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব থেংক ইউ বাই বাই